হেল্ল' এভৰিৱান, আপোনালোক সকলোলৈ স্বাগতম জনাইছোঁ মোৰ ভাগৰ অন্য এটা ভিডিঅ'লৈ। আজি মই বনাবলৈ লৈছোঁ কল পচলা। কল পচলাৰ কাৰণে মই কল পচলা কাটি লৈছোঁ, আদা নহৰু থেতালি লৈছোঁ, দালি তিয়াই থৈছিলোঁ, মটৰ মাহ লৈছোঁ আৰু লৈছোঁ ৰঙালাও। এখন কেৰাহীত তেল গৰম হ'বলৈ দি তাতে মই আদা নহৰু আৰু জিৰা গুড়ি যিখিনি পিচি লৈছিলোঁ সেইখিনি দি লৈছোঁ। ভালদৰে ভাজি হোৱাত ইয়াতে মই এতিয়া জোখমতে হালধি দি ল'ম। খিনি লৰাই লৈ মই এতিয়া ইয়াতে তিয়াই থোৱা দালি আৰু মটৰ মাহখিনি দি লৈছোঁ। মটৰ মাহকেইটা আৰু দালিখিনি দি অলপ লৰাই লৈছোঁ। এতিয়া ইয়াতে মই কাটি থোৱা কল পচলা আৰু আলুখিনি দি লৈছোঁ। কল পচলা আৰু আলুখিনি দি হোৱাত মই কাটি থোৱা ৰঙালাওখিনিও দি ল'ম। আপোনালোকে ইচ্ছা কৰিলে ৰঙালাও ইয়াত নিদিবও পাৰে, কিন্তু মোৰ তাত ৰঙালাও আছিলে কাৰণে ৰঙালাও অকণমানো দি লৈছোঁ। খাবলৈ ৰঙালাও দিলে টেষ্টটো অলপ বেলেগ হয়। ৰঙালাও নিদি আপোনালোকে দালি দিও বনাব পাৰে, কিন্তু তেতিয়া দালি অলপ সৰহকৈ দিব। এতিয়া এইখিনি ভালদৰে লৰাই লৈছোঁ। এতিয়ালৈকে যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিছে, প্লিজ লাইক কৰিব, কমেণ্ট কৰিব আৰু বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিব। লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। লৰাই লৈ মই ইয়াতে এতিয়া জোখমতে নিমখ দি লৈছোঁ। নিমখ দি লৰাই দি এতিয়া মই ইয়াতে 4টা কেঁচা জলকীয়া দি দিছোঁ। আপোনালোকে যদি জ্বলা খাই বেয়া পায় বা জ্বলা নাখায় জলকীয়া নিদিলেও হ'ব। আৰু এইখিনি মই এতিয়া ঢাকন দি 3-4বাৰমান ঢাকন খুলি ভাজি থাকিম। আৰু ৰঙালাওখিনি পচলাখিনি মিহলি হৈ যোৱাকৈ থেতালি ভাঙি দিম, যাতে সেইখিনি মিহল হৈ যায়। আৰু এয়া ধুনীয়াকৈ উতল আহি গৈছে। মই ইয়াতে মান ধনিয়া পাত কাটি ৰাখিছিলোঁ, মান ধনিয়া পাত দি লৈছোঁ। সোৱাদটো অলপ বেলেগ হ'ব তেতিয়া গোন্ধটো আহিবৰ কাৰণে। ভালদৰে উতল অহাত এয়া মোৰ ৰেডি হৈ গৈছে। ভিডিঅ'টো চোৱাৰ বাবে বহুত ধন্যবাদ।